ইউপিপিএল দলক শক্তিশালী কৰি তুলিছে তাতে ইয়াতে কোনো অপশক্তি বা কোনো অপপ্ৰচাৰে আমাক বাধা দিব নোৱাৰে চৰকাৰ গঠন কৰাৰ কাৰণে আমি এইবাৰ চৰকাৰ গঠন কৰিম আৰু এই চৰকাৰ হ'ব ৰাইজৰ চৰকাৰ আপোনালোকৰে চৰকাৰ আমি সকলো জাতি জনগোষ্ঠীয়ে সমান অধিকাৰ পাম আৰু আমি এই 17 বছৰে যিবিলাক প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছো এই সকলোখিনি প্ৰাপ্য সকলোখিনি অধিকাৰ সকলো জাতি জনগোষ্ঠীয়ে পাব আপোনালোকে সকলোৱে অৱগত আৰু এতিয়াই আমাৰ ছাৰে কৈ গৈছে এই 17 বছৰে বিপিএফৰ যি ভ্ৰষ্টাচাৰী শাসন যি দুৰ্নীতি কৰিছে তাৰ সঠিক প্ৰত্যুত্তৰ দিয়াৰ কাৰণে আমি সুযোগ পাইছো হয় না এইটোৱে সময় আমাৰ প্ৰতিশোধ লোৱাৰ আৰু আমি এইবাৰ প্ৰত্যেকেই প্ৰতিশোধ ল'ম নিজৰ ওপৰত হোৱা অন্যায়ৰ অবিচাৰৰ যাৰ কাৰণে আমি প্ৰত্যেকেই ট্ৰেক্টৰ ছবিত ভোট দি বিপুল পৰিমাণৰ ভোটেৰে আমি প্ৰত্যেক প্ৰাৰ্থীকে জিকাই ল'ম হয় না ৰাইজ এইবাৰ আমি এটা ভোটো বেলেগত নাযাব প্ৰত্যেকটো ভোটেই ট্ৰেক্টৰত হ'ব এইবাৰ আমি বিপিএফক গুৰিৰ পৰাই উঘালি পেলাম এতিয়া আপোনালোকেও আমাৰ লগত আছে আৰু আশা কৰো আমি এইদৰে সকলোৱে মিলি ভাগি আগন্তুক দিনবিলাকত সকলোৱে মিলি আমি চৰকাৰ গঠন কৰিম আৰু ইয়াতে আমি সকলোৱে সমভাগী হ'ম আজি আমাৰ যিমানখিনি আমি প্ৰাপ্যৰ পৰা বঞ্চিত আছো সেই সকলোখিনি প্ৰাপ্য আমি পাম এতিয়া সকলো জাতি জনগোষ্ঠীয়ে পাব মহিলাও যিখিনি প্ৰাপ্যৰ পৰা বঞ্চিত মহিলাসকলক একেবাৰে অৱহেলিত কৰি ৰাখিছিল বিগত দিনত একো উন্নতিৰ কাম কৰা নাই মহিলাৰ কাৰণে এইবাৰ আমাৰ চৰকাৰ আহিলে মহিলাসকলৰ কাৰণে বহুত আঁচনি লোৱা হৈছে য'ত আমি মহিলাখিনি সমান অধিকাৰ পাম আৰু আগুৱাই যোৱাৰ কাৰণে স্বাৱলম্বী হোৱাৰ কাৰণে বহুত বাট পাম গতিকে মহিলা শক্তিক মই কৈছো আপোনালোকে এইবাৰ একত্ৰিত হৈ বিপুল ভোট দিব যাতে আমাৰ মহিলাবিলাকৰ যিবিলাক আমি বঞ্চিত হৈ আছো প্ৰাপ্যৰ পৰা সেই প্ৰাপ্যবিলাক আমি পাওঁ আৰু আমাৰ চৰকাৰ আহিলে যিবিলাক সুবিধা দিব যাতে আমি এই সুবিধাবিলাকৰ সমভাগী হ'ব পাৰো মহিলাসকলৰ কাৰণে বহুত সুবিধা আছে আজি সেলফ হেল্প গ্ৰুপৰ পৰা আৰম্ভ কৰি মহিলা আয়োগৰ পৰা আৰম্ভ কৰি মহিলাৰ শিক্ষাৰ কাৰণেও বহুত পদক্ষেপ লোৱা হৈছে আপোনালোকে হয়তো জানে বিগত দিনবিলাকত সেলফ হেল্প গ্ৰুপক এনে সুবিধা দিয়া নাই য'ত সেলফ হেল্প গ্ৰুপৰ ষ্ট্ৰং হ'ব পাৰে স্বাৱলম্বী হ'ব পাৰে মহিলাসকল কিন্তু আমাৰ চৰকাৰ আহিলে সেলফ হেল্প গ্ৰুপবিলাকত ৭৫,০০০ টকা এককালীন দিয়া হ'ব ৭৫,০০০ এই টকাটো আপোনালোকে নিজে গ্ৰুপত কাম কৰি মুনাফা মানে বৃদ্ধি কৰি দেখুৱাব লাগিব তাৰপিছত পৰ্যায়ক্ৰমে আপোনালোকে ৫ লাখলৈকে টকা পাব এই বস্তুবিলাক আমি পাই আছো মহিলাৰ উন্নতিৰ কাৰণে এইবাৰ আমি মহিলাসকলক আগুৱাই আহিম হয় নে নহয় এইবাৰ মহিলাৰ উন্নতি হ'ব আৰু আমিও স্বাৱলম্বী হ'ব পাৰিম এইবাৰ মহিলাৰ ক্ষেত্ৰত যিবিলাক সুবিধা দিয়া হৈছে আমি আগতে এই ধৰণৰ সুবিধা পোৱা নাছিলো যাৰ কাৰণে আমি মহিলাখিনি বহুত পিছুৱাই আছো গতিকে এই সময়টো এই সুযোগটো আমি যাতে নেহেৰাও সকলোৱে আমাকে একত্ৰিত হৈ থাকিব লাগিব সকলোৰে অধিকাৰ পাব লাগিব আৰু আগুৱাই আহিব লাগিব হয় নে নহয় মহিলাৰ কাৰণে এই ৭৫,০০০টো আপোনালোকে সেলফ হেল্প গ্ৰুপত বহুত কাম কৰিব পাৰিব যাৰ দ্বাৰা আপোনালোকে ডাবল কৰিব পাৰিব বৃদ্ধি কৰিব পাৰিব আৰু এই তাৰ কাৰণে আমাৰ স্কিল ডেভেলপমেন্ট ট্ৰেইনিং চেণ্টাৰ থাকিব য'ত মহিলাসকলক বিভিন্ন ধৰণৰ শিক্ষা দিয়া হ'ব চাৰ্ট বনোৱাৰ পৰা কেণ্ডেল বনোৱাৰ পৰা এই ধৰণৰ বহুত শিক্ষা দিয়া হ'ব যিবিলাক শিকি মহিলাসকলে গ্ৰুপত কাম কৰিব পাৰিব আৰু যাৰ ফলত আপোনালোকে স্বাৱলম্বী হ'ব পাৰিব গতিকে এইবাৰ মহিলা পিছুৱাই নাথাকিব মহিলা আগুৱাই আহিব আৰু আমি সকলোৱে জানো মহিলাসকলৰ 33% ৰিজাৰ্ভেশ্যন আছে এই 33%টো এইবাৰ ইমপ্লিমেণ্ট হ'ব কিন্তু আমি চেষ্টা কৰিব লাগিব মহিলাসকলে যাতে 50% হয় নে নহয় এইকাৰণে মহিলা শক্তি এইবাৰ দেখুৱাব লাগিব আমাৰ মহিলা যাতে এটা ভোটো মিছ নহয় আৰু প্ৰত্যেকটো ভোটে যাতে ট্ৰেক্টৰত পৰে এইখিনি চেষ্টা আমাৰ কৰিব লাগিব তেতিয়াহে আমি ক'ব পাৰিম তেতিয়াহে আমি বিচাৰিব পাৰিম আমাৰ 50% হয় না আৰু চাওক এতিয়া মহিলা আয়োগ গঠন কৰা হ'ব মহিলাসকলৰ সুবিধাৰ কাৰণে সুৰক্ষাৰ কাৰণে উন্নতিৰ কাৰণে গতিকে মহিলাসকলক বহুত সুবিধা দিয়া হ'ল যাতে মহিলাসকল আগুৱাই আহে শিক্ষাৰ ক্ষেত্ৰতো সুবিধা থাকিব
আৰু অন্যান্য বিষয়তো বহুত সুবিধা আছে গতিকে ৰাইজ এইবাৰ আপোনালোকে একত্ৰিত হৈ থাকিব বেলেগ একো চিন্তা কৰিব নালাগে অপপ্ৰচাৰ শুনিব নালাগে নিজে চকুৰে যিটো চাব নিজে যিটো বিচাৰ কৰি চাব কোনটো সত্য তাৰ লগতেই থাকিব অপপ্ৰচাৰত নাযাব তেতিয়া আমাৰ কিন্তু নিজৰ ভৰিতে কোৰাল মাৰাহে হ'ব এইকাৰণে আপোনালোকে একত্ৰিত হৈ থাকিব আগন্তুক দিনবিলাক আমাৰ বহুত ভাল আহি আছে আৰু ইউপিপিএল চৰকাৰ আহিলে আমি সকলো ধৰণৰে সুবিধা পাই আছো গতিকে এই সময়ত আমি বেলেগ কথা চিন্তা কৰিব নালাগে আৰু মই এটা কথা শুনিবলৈ পাইছো যে কোনোবাই মানে বিপিএফৰ পৰা এটা অপপ্ৰচাৰ কৰিছে যে ইউপিপিএল দলে চৰকাৰ হলে আমাৰ মুছলমান মহিলাবিলাকক দখনা পিন্ধাব বুলি হয় নেকি এইটো একেবাৰে মিছা কথা আমি ইয়াতে আছো ময়ো আছো ইয়াতে কোনেও দখনা কাকো নিপিন্ধায় যাৰ যিটো পৰম্পৰা যাৰ যিটো আছে আমাৰ নিজা পৰিচয় সেই পৰিচয়েৰে আমি জীয়াই থাকিম ইয়াতে কোনেও আমাক জোৰ কৰি একো কৰিব নোৱাৰে এইকাৰণে আপোনালোকে এইবিলাক কথা নুশুনিব এইবিলাক অপপ্ৰচাৰ বিপিএফে এতিয়া একো কৰিব নোৱাৰে কাৰণ সিহঁতৰ কোনো এজেণ্ডা নাই ক'বলগীয়া কোনো কথা নাই আজি 17 বছৰে সিহঁতে কি কৰিছে 17 বছৰে সিহঁতে একো ডেভেলপমেণ্টৰ কাম কৰা নাই যি পৰিমাণে উন্নতি হ'ব লাগিছিল হোৱা নাই আৰু এতিয়া সিহঁতে চাইছে ইউপিপিএলত সকলো জাতি জনগোষ্ঠীৰ মানুহে আগুৱাই আহিছে একত্ৰিত হৈছে শক্তিশালী হৈছে যাৰ কাৰণে সিহঁতে এতিয়া মিছা কথাৰহে আশ্ৰয় লৈছে সিহঁতে সময়ে সময়ে বহুত মিছা কথা কৈ আছে প্ৰথমতে মাটিৰ ক্ষেত্ৰত গ'ল তাৰপিছত এতিয়া আৰু বহুত ধৰণৰ অপপ্ৰচাৰ চলাই আছে এইটো কথা একেবাৰে মিছা আপোনালোকে ঠিক থাকিব নিজৰ বিবেক বুদ্ধিৰে কাম কৰিব আৰু ভোটটো সঠিক জাগাত দিব এই অপপ্ৰচাৰত নাযাব সিহঁতে 17 বছৰে কি কৰিছে সেইটোহে শুনিব লাগে সিহঁতে আমাৰ অপপ্ৰচাৰ কৰাৰ আগত নিজে কি কৰিছে সেইটোহে ক'ব পাৰিব লাগে আজি সিহঁতে ক'ব লাগিছিল নিৰ্বাচনী প্ৰচাৰ সভাবিলাকত যে আমি ইমানখিনি কাম কৰিছো ইমান ডেভেলপ কৰিছো শিক্ষাৰ ক্ষেত্ৰত উন্নতি কৰিছো বা মহিলাৰ ক্ষেত্ৰত উন্নতি কৰিছো আমাৰ পুৰুষবিলাকৰ কাৰণে কাম কাজৰ ব্যৱস্থা কৰিছো এইবিলাক ক'ব লাগিছিল কিন্তু আজি সিহঁতে সেইবিলাক ক'ব নোৱাৰে কাৰণ সিহঁতে কৰা নাই আৰু এই কাৰণে সিহঁতে মিছা ৰাষ্ট্ৰ লৈ ইউপিপিএল চৰকাৰ আহিলে এইটো হ'ব সেইটো হ'ব বুলি মিছা কৈ মানুহক ভয় খুৱাই আছে সিহঁতে বিচাৰে যে আমাৰ যাতে আমি যে এতিয়া ইমান ধুনীয়া এটা সুযোগ পাই সকলো জাতি জনগোষ্ঠীৰ মানুহ একত্ৰিত হৈছো এটা শক্তি হৈছো এই শক্তিটো ভাঙিব বিচাৰে গতিকে ৰাইজ আপোনালোকে এই ধৰণৰ অপপ্ৰচাৰ এই ধৰণৰ মিছা কথা একো মন নিদিব নিজৰ বিবেক বুদ্ধি দি কাম কৰিব আৰু আগন্তুক দিনবিলাকত আমি যাতে সকলোৱে মিলি এই উন্নতিৰ বিকাশৰ সমভাগী হ'ব পাৰো তাৰ কাৰণে চেষ্টা কৰিব আপোনালোকে প্ৰত্যেকেই চেষ্টা কৰিব আমি কিমান বেছি ভোটেৰে জিকিব পাৰো জিকাটো নিশ্চিত হয় নে নহয় আমি জিকিমেই ইয়াতে উপস্থিত হোৱা প্ৰত্যেক প্ৰাৰ্থীয়ে জিকিব কিন্তু কিমান বেছি ভোটেৰে জিকোৱা যায় সেইটো কম্পিটিশ্যন ৰাখিব বিপিএফৰ নাম নিশান নোহোৱা কৰিব লাগিব আৰু অন্যান্য যিবিলাক দলে কয় সিহঁতেতো কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰে গতিকে আমি বেলেগ কথা চিন্তা কৰিব নালাগে আমি এতিয়া উন্নতিৰ ফালে গৈ আছো আৰু এই উন্নতিত আমি সকলোৱে সমভাগী হ'ব গ'লে আমি নিজেই আগুৱাই আহিব লাগিব নিজৰো আমাৰ চেষ্টা থাকিব লাগিব গতিকে মই আপোনালোকক অনুৰোধ কৰিছো আপোনালোকে এইবিলাক অপপ্ৰচাৰ মিছা কথাৰ ফালে নাযাব বিবেক বুদ্ধি দি কাম কৰিব আৰু আগন্তুক নিৰ্বাচনত আমাৰ যি 10 তাৰিখে নিৰ্বাচন তাতে আপোনালোকে সকলোৱে ভোটদান কৰক আৰু একেবাৰে সঠিক জায়গা মানে ট্ৰেক্টৰতহে ভোটটো মাৰিব আৰু বিপুল ভোটেৰে প্ৰাৰ্থীক জয়যুক্ত কৰিব আৰু এতিয়া মই ইয়াৰে পৰা কৈ আছো যে আমাৰ যি 10 তাৰিখে ইলেকশ্যন 12 তাৰিখে ৰিজাল্ট হয় না আৰু 15 তাৰিখে চৰকাৰ গঠন হ'ব আপোনালোকে নিশ্চিত থাকক 12 তাৰিখে ৰিজাল্ট হ'ব আৰু 15 তাৰিখে আমাৰ প্ৰমোদ বড়ো ছাৰে বিটিআৰৰ চিফ হিচাপে শপত গ্ৰহণ কৰিব হয় না এইবাৰ বিটিআৰৰ চিফ আমাৰ প্ৰমোদ বড়ো ছাৰেই হ'ব তাতে আপোনালোকে সহযোগিতা কৰক আগুৱাই আহক আমি আমাক শক্তিশালী কৰি দিয়ক যিবিলাক প্ৰতাৰক প্ৰবঞ্চক ঠগ সিহঁতক উচিত শাস্তি দিয়াৰ সময় আমি এইটো পাইছো গতিকে এই মূল্যৱান সময় এই সোণালী সুযোগ যাতে হেৰুৱাই নাযায়
তাৰ কাৰণে আপোনালোকে একত্ৰিত হৈ থাকিব আৰু আমি সকলো জাতি জনগোষ্ঠী মিলি এটা বহুত ডাঙৰ শক্তি হৈ গৈছো ইপিপিএল এতিয়া বহুত শক্তিশালী গতিকে এই শক্তি আমি ৰাখিব লাগিব আগন্তুক দিনত আমি সকলোৱে মিলি চৰকাৰ গঠন কৰি সকলোৱে এই উন্নতি বিকাশৰ সমভাগী হ'ব লাগিব গতিকে মই সদৌ আৰু এবাৰ সকলো ৰাইজকে কৈছো আপোনালোকে এইবাৰ সঠিক জায়গাত বিবেক বুদ্ধি দি ভোটটো দিব আৰু ট্ৰেক্টৰৰ ছবিটো কেতিয়াও নাপাহৰিব বেলেগ ছবি চাব নালাগে অকল ট্ৰেক্টৰহে মনত ৰাখিব লাগিব গতিকে মই আপোনালোকক সকলোকে অনুৰোধ কৰিছো প্ৰত্যেকে এই ট্ৰেক্টৰৰ ছবিত ভোট দি আমাৰ প্ৰাৰ্থীসকলক বিপুল ভোটেৰে জয়যুক্ত কৰক আজিৰ কাৰণে এইখিনিয়ে কৈ মই মোৰ বক্তব্য সামৰিছো ধন্যবাদ গজেন্দ্ৰ